নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ, এটা এনেকুৱা মন্দিৰ আছে য'ত মৃত মানুহো জীৱিত হৈ যায়। বিধিৰ বিধান যে যি প্ৰাণী পৃথিৱীত জন্ম লয় সেই প্ৰাণীৰ মৃত্যু অনিবাৰ্য। সেইকাৰণে কোৱা হয়, যি এই সংসাৰ ত্যাগ কৰে তেওঁ কেতিয়াও ঘূৰি আহিব নোৱাৰে। কিন্তু জন্ম মৃত্যু সকলো ঈশ্বৰৰে লীলা। ঈশ্বৰৰ ওপৰত আন কোনোৱেই হ'ব নোৱাৰে। যদি ভগৱানে বিচাৰে সৃষ্টিৰ নিয়মো সলনি হৈ যাব পাৰে। জন্ম আৰু মৃত্যুৰ লগত জড়িত এটা আচৰিত ধৰণৰ কথা এই দুনিয়াতো হ'ব পাৰে। কিন্তু এইটো কথা আমি বিশ্বাস কৰিবলৈও টান হ'ব পাৰে। দৰ্শকসকল, ঐশ্বৰিক কাহিনীত আজি আমি মহাদেৱৰ এনেকুৱা এটা মন্দিৰৰ কথা ক'বলৈ ওলাইছোঁ য'ত শটো লৈ যোৱা হয় আৰু আত্মা আহি সেই শটোত পুনৰ প্ৰৱেশ কৰে। হয়, এই কথাটো বিশ্বাস কৰিবলৈ টান, কিন্তু এইটো সত্য। যি চমৎকাৰী মন্দিৰৰ আমি কথা কৈ আছোঁ সেই মন্দিৰ দেৱভূমি উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ পৰা 128 কিলোমিটাৰ দূৰত্বত লাখা মণ্ডল নামৰ ঠাইত অৱস্থিত। মান্যতা অনুসৰি দ্বাপৰ যুগত মহাভাৰত কালৰ সময়ছোৱাত দুৰ্যোধনে পাণ্ডৱ আৰু পাণ্ডৱৰ মাতা কুন্তীক জীয়াই জীয়াই জ্বলাই দিবলৈ ইয়াত এটা লক্ষাগৃহ নিৰ্মাণ কৰিছিল। আপোনালোকে জানে যে পাণ্ডৱে সেই লক্ষাগৃহৰ পৰা বাচি গৈছিল। পাণ্ডৱে যি গুহাটোৰ পৰা বাচি ওলাই গৈছিল সেই ঐতিহাসিক গুহাটো তাত এতিয়াও আছে। তাৰ পৰা বাচি ওলাই যোৱাৰ পাছত পাণ্ডৱে 1 মাহ চক্ৰনগৰীত বাস কৰিলে আৰু সেই চক্ৰনগৰীক আজিৰ লোকে লোকচক্ৰাতা বুলি জানে। সেই এলেকাটোত খনন কৰাৰ পাছত বহুতো পৌৰাণিক শিৱলিংগ আৰু মূৰ্তি উদ্ধাৰ কৰিলে। ইয়াত উদ্ধাৰ কৰা শিৱলিংগৰ বৈশিষ্ট্য এইটো আছে যে ইয়াত শিৱলিংগসমূহৰ সকলোৰে ৰং ভিন্ন ভিন্ন। শিৱলিংগসমূহ হাজাৰ হাজাৰ বছৰ পুৰণা, কিন্তু বছৰ বছৰ মাটিৰ তলত থকাৰ পাছতো এই শিৱলিংগৰ কোনো ক্ষয় ক্ষতি হোৱা নাই। লাখামণ্ডলৰ মন্দিৰত থকা এই শিৱলিংগক মহামুণ্ডেশ্বৰ নামেৰে জনা যায় আৰু এই মন্দিৰ 12ৰ পৰা 13 শতিকাৰ বুলি জনা যায়। আৰু এই মন্দিৰৰ প্ৰাংগণত এটা বৃহৎ শিৱলিংগ আছে আৰু এই শিৱলিংগৰ স্থাপন পাণ্ডৱৰ জ্যেষ্ঠ যুধিষ্ঠিৰে কৰিছিল। আৰু এই শিৱলিংগ গ্ৰেফাইটৰ দ্বাৰা নিৰ্মিত আৰু যেতিয়াই ইয়াত পানী দিয়া হয় তেতিয়াই শিৱলিংগ জিলিকিবলৈ ধৰে আৰু সেইকাৰণে এই শিৱলিংগত ব্যক্তিৰ প্ৰতিবিম্ব সুন্দৰভাৱে প্ৰতিফলিত হয়। লোকমান্যতাৰ অনুসৰি এইটোও কোৱা হয় যে এই শিৱলিংগ সৃষ্টি নিৰ্মাণৰ সময়তে স্থাপন হোৱা। মন্দিৰৰ প্ৰাংগণত এই শিৱলিংগৰ সন্মুখত থকা দুজন দুৱাৰপালৰ মূৰ্তি পশ্চিম দিশৰ ফালে মূৰ কৰি থকা দেখিবলৈ পোৱা যায়। মনা হয় যে কোনো মৃত্যু হোৱা লোকক সেই দুৱাৰপাল কেইগৰাকীৰ আগত ৰাখি দিয়া হয় আৰু পূজাৰীৰ দ্বাৰা অভিমন্ত্ৰিত মন্ত্ৰৰ উচ্চাৰণেৰে পানী ছটিয়াই দিয়া হয় আৰু সেই লোক জীৱিত হৈ যায় বুলি কোৱা হয়। আৰু এইদৰে ইয়ালৈ মৃত্যু হোৱা লোকক লৈ অহা হয় আৰু কিছু সময়ৰ বাবে জীৱিত কৰা হয় বুলি লোকমান্যতা আছে। আৰু জীৱিত হৈয়ে তেওঁ দেৱৰো দেৱ মহাদেৱক স্মৰণ কৰে আৰু তেওঁৰ নাম লয়। আৰু তাৰ পাছত তেওঁক পূজাৰীৰ হাতেৰে চাউল, গাখীৰ আৰু গংগাজল দিয়া হয়। আৰু গংগাজল গ্ৰহণ কৰাৰ পাছতেই আত্মাই তেওঁ শৰীৰ ত্যাগ কৰি পুনৰ গুচি যায়। কিন্তু এই কথাবোৰৰ ৰহস্য কি আজিলৈকে কিন্তু কোনেও জানিব নোৱাৰিলে। আৰু সেইকাৰণে লোককথাৰ অনুসৰি লাখামণ্ডলক আৰু এটা নামেৰে জানে, মৰা। মন্দিৰৰ পশ্চিম দিশত থকা 2 দুৱাৰপাল প্ৰহৰীৰ ৰূপত থকা 2ৰে ভিতৰত এজনৰ হাতটো কটা আৰু সেইটো এটা আচৰিত ধৰণৰ ৰহস্য যি কোনেও বুজি নাপালে। এই মন্দিৰৰ প্ৰাংগণত থকা শিলত ভৰি খোজৰ চিন দেখিবলৈ পোৱা যায়, যাক এই মন্দিৰৰ স্থানীয় লোকসকলে মা পাৰ্বতীৰ ভৰি চিন বুলি মানি আহিছে। মন্দিৰৰ ভিতৰত গণেশ, কাৰ্তিক, ভগৱান বিষ্ণু আৰু হনুমানৰ মূৰ্তিও স্থাপন কৰা আছে। স্থানীয় লোকৰ বিশ্বাস আছে যে কোনো লোক যি আশাৰে এই মন্দিৰলৈ আহে কোনেও খালী হাতে এই মন্দিৰৰ পৰা উভতি যাব নালাগে। ভগৱান শিৱৰ এই মন্দিৰলৈ যি যায় তেওঁৰ মনোকামনা ভগৱান শিৱ শংকৰে পূৰণ কৰে। এই মন্দিৰলৈ আহি যিসকলে ভগৱান শিৱ শংকৰক আৰাধনা কৰে তেওঁলোকৰ সকলো পাপ নাশ হৈ যায়। দৰ্শকসকল, আপোনালোকেও ভগৱান শিৱৰ এই মহিমাময় মন্দিৰৰ কথা শুনি আপোনালোকৰো মন চাগে গদগদ হৈ পৰিছে। এনেকুৱা ধৰণৰ ঐশ্বৰিক কাহিনীসমূহ আমাৰ এই চেনেল ঐশ্বৰিক কাহিনীত পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। দৰ্শকসকল, ভিডিঅ'টি ভাল পালে যদি লাইক আৰু যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক। ধন্যবাদ।